খগেন ক'ত আছ? খগেন, খগেন, ঘৰৰ মানুহবোৰ মৰিলহেনে আছেহে? খুৰা খুৰা, আপুনি ঘৰত আছেনে? খগেন বোপা, ক'লৈ আহিলা তুমি? আপোনালোকৰ ঘৰলৈ আহিলোঁ। খগেনক বোলো এবাৰ লগ কৰোঁ, বহুত দিন লগ চগ কৰা নাই নহয় তাক। সি কলিমাইক অলপ আউল পচান ধৰি আছে, অলপ পাছত আহিব, বহাচোন তুমি। কলিমাই মানে কোন কলিমাই খুৰা? নে পেটোৱা নিচিনা কামটো ছেটেম ইণ্ডিয়া লিমিটেড কৰিলে? নাই দিয়া, আমাৰ সেই কলি গাইজনীৰ নামহে কলিমাই। সৰুৰ পৰা মৰমতে তাইক কলিমাই বুলি মতা যে, সেইকাৰণে কলিমাই বুলিয়ে কৈছো আৰু তোমাক। মই আকৌ ভাবিছিলোঁ কামটো ছেটেপে কৰিলে নেকি নাই 35 বছৰ আগত তাৰ বিয়াৰ কথা নাভাবো। 35 কি খুৰা? 35ৰ লগত 5 বছৰ যোগ কৰি 40 বছৰ আগত বিয়া পাতিব নিদিব তাক। তুমি ঠিকে কৈছা। 40 বছৰ আগত যদি বিয়া পাতে তাক ঘৰৰ পৰা গেট আউট। বাৰু তুমি ৰখা, মই সেই পুতুকণহঁতৰ ঘৰৰ পৰা আহোগৈ। তাৰ বোলে অহা মঙলবাৰে বিয়া, তাকে খবৰ এটা লৈ আহোগৈ। যাওক খুৰা, ৰাস্তা চাইডে চাইডে যাব দেই। আজিকালি গাড়ী মতি গতিবোৰো ভাল নহয়, কিন্তু ভালকে যাব আৰু। তুমি কিন্তু মোৰ কথা চিন্তা কৰা দেই। বাৰু দিয়া, মই যাওঁ এতিয়া। ভাল লাগিছে তুমি তেনেকে কোৱা কাৰণে। নগেন, কলে আহিলি তই? তোৰ ওচৰলৈ আহিছিলি, ইমান দিন খা খবৰ নাই যে। আমাৰ ফালেও যোৱা নাই, তই ক'ত মৰি আছিলি মানে? নকবি আৰু, সেইকেইদিন কলিমাইৰ লগত লাগি থাকোঁতে গৈছে। তাই পোৱালি এটা হৈছে যে, আউল পিছান ধৰি থাকোঁতে গৈছে আৰু বল, এনি সময় গৰু পুকৰতে লাগি থাকিলে নহয়, অলপ মাছ চাছকে মাৰি আহোগৈ। বৰশী মাৰিলে বোলে ধৈৰ্য শক্তি বাঢ়ে, গতিকে বল দুইটাই বৰশীকে মাৰিব যাওঁ। যাব পৰা যায় মাৰিবলৈ। যা, নহ'লে তোৰ থকা বৰশীকেইটাক বিচাৰি কৰি লৈ আহ, দুইটাই মাৰিবলৈ যাওঁ। আৰু মই চাই বিচাৰি কৰি লৈ আহোগৈ বৰশীকেইটা। এবছৰে হ'ল নহয় মাৰিব নোযোৱা, ক'ত বা আছে বিচাৰিব লাগিব। খগেন, ঘৰত আছনে তই? আছো আজি ক'ৰ পৰা মাটি ফুটি ওলালিহি তই? মানুহ বিয়া পতাৰ পাছতচোন নেদেখাই হ'ল, আজি কি ভাগ্য ফলত দেখিলো মই। ঠিক কথা কৈছ নগেন, ইয়াক বিয়া পতা বা মানুহটো কি চাহটোকে নেদেখা হলো। তহঁতকে নেদেখা হলো। বিয়া পতাৰ পাছতচোন একেবাৰে লগ সংগ বাদে দিলি মোৰ। বাদ দে সেইবোৰ, বল চাউন বিলৰ পাৰত বৰশীকে মাৰিব যাওঁ। চাউন বিলৰ মিঠা মাছ খাব পালে বৌ আৰু বেছিকে মৰম কৰিব, নে কি কোৱা নগেন? হয় দে, কিয়নো নহয় আকৌ। বাৰু বল নহলে মিঠা মাছকে মাৰোগৈ। দে বল নহলে, মই বৰশীকেইটা বিচাৰি লৈ আহোগৈ ৰ। বল মাছ মাৰিবলৈ এতিয়া। বল, শুভ কামত দেৰি কৰিব নাপায়। খগেন, মোৰ চাইকেলখন চুৰ তুৰটো নহয়, ইয়াতে থাকিব ন? নহয় বল, এই খগেনৰ ঘৰত কোনো চাইকেল চুৰ কৰিবলৈ সাহস নাপায়। বল নহলে, তই কৈছ যদি মানিছো আৰু। কৃষ্ণ কৃষ্ণ, জীৱনত প্ৰথম বৰশী মাৰিবলৈ আহিছো, লাজত যাতে নেপেলাই আৰু। তই অলপ সিফালে যা, সিফালে গ'লে মাৰিবলৈ সুবিধা হ'ব, নহলে নাকে চাকে লাগিলে কোনে ৰিক্স ল'ব? দে অলপ চাই চিতি মাৰিবি আৰু, চকু তকু নলগাবি। চকু তকু লগালে খুন পাহি আকৌ কোনে চাব? দে হ'ব দে, চাই চিতি মাৰিম। সোণ পাহি প্ৰতি ইমান মৰম তাৰ। জয় মা গংগা, ৰাতি সাঁজমান দাঁতি পিঠে পৰাকে দিবা আৰু। তই বৰশীটো থু পেলাই ললি যে? থু পেলাই ললে বোলে মাছে বেছিকৈ খায়, আমাৰ ককাহঁতে কৈছে, সেইকাৰণে থু পেলাই লৈছো ৰ। মোৰ বৰশীটো টানিছে, কিবা ডাঙৰ মাছ যেন পাইছো আৰু। ডাঙৰ মাছ হ'ব চাগে, দে নামাৰো কিয়? তোৰ কাম হৈ গ'ল। এডাল মাছ আজিৰ ভিতৰত খাই শেষ কৰিব পাৰিবি জানো তই? নোৱাৰিলে নাই, বাটৰ তিনিআলিত গৈ বেচিম গৈ, কি কথা আছে? এনেও লোকেল মাছৰ দাম বেছি। মোৰটোতো টানিছেও, সেইডাল ডাঙৰ মাছেই হ'ব যেন পাও। এডাল বৰ ডাঙৰ মাছ চোন। এডালচোন খগেনে পোৱা ডালতকৈ ডাঙৰ। কি মাছ পালি তই এডাল? কাম হৈ গ'ল মোৰ আজি। ইমানডাল মাছ মই জীৱনত এনেকে মাৰি পোৱাই নাই, আজিয়ে পাইছো এনেকুৱা মাছ। দিন ভাল তহঁত দুটাৰ, মোৰ শেষ ফুটা কপাল, এতিয়ালৈ একেডালে উঠা নাই। টানিছে মোৰটো টানিছে। তহঁতৰ দুটাতকৈ ডাঙৰ হ'ব চাগে মোৰটো। মৰিলো এডালচোন বৰ ডাঙৰ সাপ। এডালে কামুৰিলে একে সিমুৰহে পামগৈ। পলা, এডালে কামুৰিলে একেবাৰে সিমুৰেহে পামগৈ। পলা। তহঁতে মোক এৰি পলালি যে বন্ধু, এয়াই চিন মানে ন? মৰো যদি মই মৰো আৰু। তই কি বকবকাই আছ? বাচিব মন আছে যদি নপলাও কিয়? সেইডালে কামুৰিব পালে একে সিপুৰিহে পাবিগৈ আৰু। ৰাম মোকেহে পায়নে? ৰাতিপুৱা আজি কাৰ মোক চাই আছিলে এনেকুৱা হবলৈ? ইফালে নাহিবি, যা। মৰিলো যা, এডালচোন ইফালে আহি আছে বেছিকে। আস্তিকমণি ইফালে নাহিবি, যা। এনেকুৱা খাবা আগতে কিমান মাৰিলো, এতিয়া ডাঙৰ হলো যে সেইকাৰণে ভয় লাগে। যা বোপা, তোৰ নিজৰ ৰাস্তাত যা। বাচিলো দেও কিবা কৰি। এডাল যদি নোযোৱা হয় আজি ৰাতিটো ইয়াতে থাকিবলগীয়া হল হয়। ৰক্ষা এতিয়াহে। দে নগেন নাম, তললে নাম। মোৰ দিন বহুত বেয়া চলি আছে যেন পাওঁ আৰু। জীৱনত প্ৰথম এনেকুৱা হৈছে দেই। বল, আজি আৰু মাছ চাছ একোৱে নামাও আৰু। মুড নাইকিয়া হৈ গ'ল মোৰ। বল, যাব লাগে, সোনকালে যাওগৈ। মোৰতো কেতিয়াবাই হৈ গ'ল। এডাল মাছ আজি সোণ পাইহে মই বহি বহি খায়ো শেষ কৰিব নোৱাৰিম। মোৰো হৈ গ'ল পিছে। মোৰো এডাল কমডাল নহয় দেচোন আৰু। মোৰে যি জিৰো আৰু। বল এবাৰ গণককো চাই আহিব লাগিব, কি বেয়া দিন চলি আছে মোৰ, এনেকুৱা ঘটনাবিলাক যে ঘটি থাকে।
বল তেনেহ'লে বল বল আচলে গৈছিলং এজনীও নাপালং ঘৰলে আহি মই সুদা ভাত খাই দিলং